हेलो नमस्कार गाइज वेलकम बैक टू माय चैनल और बर्तमान मैं आई आसो पथारলৈকে कारण एबार आमार 12 बছर पिছত खेती करिब ये आमार कठिया किन्तु पानी नाइ हलो मादारे अकले अकले रुई आछे मैं आहिसु एबार चाबले कारण जोवाबारो पेक रुआ नाइ पथत नमाइ नाइ आपनालोকক बस्तु एटा देखुवाइছো रब आमार इफाলৰ परिवेश हाल बार थৈ दिছে কিন্তু माटी पानी नाइ एकदम पूरा निका माटी एकदम खखरिया হৈ আছে এইফালে কোনবা ফালে ফালে ৰুবই পৰা নাই তাতে ৰুই আছে কিছুমানে এইবিলাক কঠীয়া আহি হোতে মাটি বিলাক ইমান পুৰা আৰু এইটো এটা ডুং আমি আগতে ইয়াতে মাছ মাৰিব আহিছিলো একদম টিকলু টিকলু থকনা মাতে এৰি থৈ আহিছিল তাৰ বোলে এইখিনি আমাৰ মাটি ৰুব কিন্তু এইখিনিত জাস্ট অকমান পানী আছে কিন্তু এইফালে চাওক শুকান শুকান হৈ আছে কিন্তু পেক ৰুব কেনেকৈ আমাৰ হাই বিধি গাইস আমাৰ এই দুজনী ৰুৱনি লাগিছে চাক চাক এইখিনিতে থকা গৰকা নলগবি আকৌ যুদ্ধ নকৰবি টপি নাই বাদাৰ আৰু মাদাৰ নহয় সিস্টাৰ আৰু মাদাৰ বাদাৰে বুলছো আপাকে মই ফলে কি ধুনিয়া ধুনিয়া খেতি কৰি আছে গাইস আৰু এটো মানে বহুত ধুনিয়া বোকা হৈ আছে ৰুবলে বৰ ধুনিয়া হৈছে ইফালে বৰমাই ৰুই আছে ইফালে এজনী বমাই ৰুই আছে আৰু এইফালে মাটিখিনি বঢ়িয়া শুকান হৈ আছে আৰু এতিয়া ময়ো অকমান পেক ৰুম মই যাই এইখিনি ৰুম এইখিনি কঠীয়া থৈ দি আছে সেইখিনি কৈ মই ৰুই আছো बागरी बागरी डांस करें जाते हैं ओ मिटा पानी से नहीं दे भाई हेलो गाइस ये हमारा रुबाइसी ये मैं हूँ और ये हमारा पेग है मैं अपना लोग को अकमान एरुआ देखो दे दिखाइछु मैं माने गाइस ये मैं जितना सूती हूँ ना अभी ये कुछ अभी सूता माने की जाना ना गाइस एक हमार पानी আছে ইয়াতে মানে পানী বুলা বস্তু দে একো নাই জানানে আকৌ ইয়াতে পানী আছে কিন্তু ইয়াতে হিচি হিচি ৰুব লাগিব চাগে এতিয়া বৰ্তমান বৰষুণ দিলে হৈ গ'ল ঠাই কৰিবলৈ যাও এক বুকু পানী খাটি ৰাখিবলৈ পাৰিম এয়া মানে আমি কালি মায়ে মই ৰুছো এইখিনি এয়া কিন্তু গাইস মই জি পেক না আপোনালোকে দেখিলে ভয় নাই চুলি পিপিৰাতে কামুৰিছে মানে আগৰ পৰা বস্তু দিটো কত বেছি হৈছে বলা মই কমকে দিবি কতটো মোক কৈছে দা আইছো দি মই গমতে দিলো গাইস হঠাৎ বতৰটো ইমান বেয়াকৈ আহিছে নহয় একদম পুৰা বতাহ ও মাই গড বহুত বেয়াকৈ আহিছে আৰু আমাৰ অকণমান থাকিলে ৰুবলে মই যাওঁগে ঘৰত কোনো মানুহ নাই বতল টিপা লৈ যাওঁ নেকি গাইস ইমান বতাহ দিলে আৰু পৰিৱেশটো ইমান বেয়া কৰি আহিলে সো তাৰ কাৰণে মই ঘৰলৈ গুচি আহিলোঁ আৰু তাৰ পিছত কি হ'ল ঘৰত আহি দেখিলোঁ যে ঘৰৰ গোটেই অৱস্থা বেয়া বতাহত পুৰা পাত চাত পৰি আছে আৰু দুপৰীয়া ভাত খোৱা পাছত চলাই থাকিল সো কাম চাম কৰি আজৰি হওঁতে আৰু ভিডিঅ'টো নেক্সট কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত হৈ গৈছে লগতে কি হৈছে চাওক বতাহত মানে খোজ কাঢ়িব পৰা নাছিলোঁ আৰু এই গছৰ কুঁহিপাতবিলাক ইমান ধুনীয়াকৈ হালিছে আৰু চাওক এয়া আমাৰ ইমান জোৰছে বতাহ দিছে বতাহ দিছে আৰু পকা আমাৰ মাটিখিনিতে বোকা হোৱা নাই চ' আজিলৈকে ভিডিঅ'টো ইমানতে বাই বাই গাইছ লাভ ইউ অল বাই বাই